Hey guys, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকলৈ তাৰমানে আজি যাম আমি নাইনপুৰ সাইডত নাইনপুৰ যাম মাধৱদেৱৰ তাৰমানে জন্মস্থান আছে নাইনপুৰত তালৈকে যাওঁ ওলাইছো তাৰমানে সাইকেল লৈ এপিনে সাইকেল আছে পুৰা আমাৰ লগত এপিনে মনুজ আছে এপিনে ভাস্কৰ আৰু এপিনে আছে দেৱাশিষ তাৰমানে আমি চাৰিটাই যাম গৈ আছো এতিয়া ভিডিওটো চাই দিব লাষ্টলৈকে পুৰা ভাল লাগিব ভিডিওটো চাই আৰু মাধৱদেৱ থানখন ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক চাই দিব ভিডিওটো লাষ্টলৈকে So guys, यहाँ पर 9 पोले 11 किलोमीटर আছে तमने मेन सेंटरले 11 किलोमीटर আৰু আমি যত গৈছো মাধৱদেৱৰ জন্মস্থানলে তাৰলে বেছি দূৰ নাই সো ভিডিওটো চাৰিব লাষ্টলৈকে গাইস মানে বস্তু এনেকে কন্টেন্ট কথাটো মানে দুলৰ আৰু বমৰ মাত শুনিব পাৰে মানে ওচৰতে বিয়া এখন আছে Yeah. Itu begitu nih. Kono itu kudu itu. Ini নহয় itu. Itu itu. পুখুৰীটো একদম পিছপিনলৈ আছে এইটো পুখুৰীটো কৈছো আমি ইপিনে যাব লাগে মই পুখুৰীটো কাকতে আছে না এৰা কথা লবা গাইস আহি পাই গলো এপিনে আছে লিখা আছে মহাপুৰুষ মাধৱদেৱ জন্মস্থান আৰু এপিনে মনে ঘুমাই যাওঁ চাই লওক জেগাডোখৰ এপিনে জানো এইটো কি বস্তু মানুহক সুধিলে গম পাম মানুহ নাই কিন্তু বনাই থৈছে এপিনে তলা মাৰি থৈছে তাৰমানে ইয়াত মানুহ নাই এতিয়া সুধিবলৈও কি বস্তু তাৰমানে এইটো কি সেইকাৰণে সোধা নহ'ব এতিয়া গাইছ এইখন থানৰ পৰা তাৰমানে আৰু অকণমান আগলৈ গ'লে আৰু এখন থান পায় বুলি কোৱা শুনিছোঁ সেইকাৰণে তালৈ যাওঁ সেইখন থানলৈ চ' গৈ আছোঁ এতিয়া চ' গাইছ আহি পাই গ'লোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান তাৰমানে তাত এখন আছে আৰু ইয়াত এখন চ' ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া গাইছ এপিনে আপোনালোকক দেখুৱালোঁ আৰু ময়ো চালোঁ তাৰমানে আৰু এপিনে যাওঁ এপিনেও বহুত জেগা আছে দেখুৱাবলগীয়া আপোনালোকক আৰু মানে এইপিনে এজোপা কলগছ আছে কলগছজোপা তাৰমানে বেলেগ ধৰণৰ কলগছজোপা গাইছ আৰু এইটো হ'ল লেটেকু পুখুৰী আৰু এইপিনে একো নাই এইপিনে এখন গেট বনাই আছে এইপিনে আৰু এইপিনে পাৰ্ক এখন আছে এইপিনে সোমাওঁ এইখনত এইপিনে দি সৰু সুৰা পাৰ্ক তাৰমানে ইমান নাই হেৰি নাই সোমাই এনেই দেখুৱাওঁগৈ আপোনালোকক হাতী পোৱালি এটা তাৰমানে বনাই থৈছে সেইটো এইপিনে গড় এটা বনাই থৈছে ধুনীয়া আছে আৰু এইপিনে হাতী এটা আছে
চ' গাইছ এইপিনে মানুহ এজনক লগ পালোঁ তাৰমানে মানুহজনক সুধিলোঁ মাধৱদেৱৰ স্থানৰ বিষয়ে কি কেনেকৈ হৈছিল মানুহজনে ধুনীয়াছে বুজাইছে চাই লওক ভিডিঅ'। আমাৰ এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানৰ ইয়াৰ জন্মৰ কাহিনীটো ঠিক এনেকুৱা যে 1948 চন তেতিয়া এই গোটেই অঞ্চল হাবি জংঘলেৰে পৰিপূৰ্ণ আছিল। ইয়াত জনবসতিটো একেবাৰে কম আছিল। ইয়াত অন্যান্য খামতি, মিচিং, দফলা এনেজাতীয় জনজাতীয় কিছু লোকে গাঁও হিচাপে নহয় ঠায়ে ঠায়ে বাস কৰিছিল। আৰু সেই সময়তে কি হ'ল, তেওঁলোকৰ যিখিনি মানুহ ইয়াত বাস কৰিছিলে সেই মানুহখিনি প্ৰধান জীৱিকাৰ উপায়টো আছিলে যে হাতী চিকাৰ আৰু খৰি লুৰি সেইখিনি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া। তেওঁলোকৰ জীৱিকাৰ উপায় সেইটো আছিলে। এদিন ঠিক তেনেদৰে হাতী চিকাৰ আৰু খৰি লুৰিবলৈ আহোঁতে আহি দেখিলে আমাৰ বৰ্তমানৰ যিটো লেটেকু পুখুৰী, যিটো পুখুৰীৰ পাৰত মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছিল, সেই লেটেকু পুখুৰীটো তেওঁলোকে দেখিলে যে এটা বৰ ডাঙৰ পুখুৰী, যিটো পুখুৰীত নেকি পিতৰ ওপৰত বহুত ডাঙৰ ডাঙৰ গছ হৈ আছে। তেতিয়া তেওঁলোকে সেই পুখুৰীটো দেখি বৰ ভয় খালে। ইমান ডাঙৰ পুখুৰী, ডাঙৰ কলেৱৰ পুখুৰী তেওঁলোকে কোনোদিন দেখা নাছিল। ভয় খাই পেলাই তেওঁলোক তাৰ পৰা গুচি গৈ সমীপত যিখিনি মানুহ আছিলে সেই মানুহখিনি গোটেই কথাখিনি তেওঁলোকে জনালেগৈ। তেতিয়া সেই গোটেই মানুহবোৰ লগ লাগি আহি চালেহি যে হয় প্ৰকৃততে এইটো এটা বৰ ডাঙৰ পুখুৰী, যিটো পুখুৰীৰ ওপৰত পিতৰ ওপৰত বৰ প্ৰকাণ্ড গছ গজি আছে। তেতিয়া এই কথাটো প্ৰচাৰ হৈ গ'ল চাৰিওফালে প্ৰচাৰ হৈ যোৱাৰ পিছতেই বিভিন্ন ঠাইৰ পৰা এই অঞ্চলত যিখিনি মানুহ বসবাস কৰি আছিল বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াত গোট খালেহি। গোট খাই তেওঁলোকে লেটেকু পুখুৰী ঠিক নহয় সেই পুখুৰীটো তেওঁলোকে চালেহি। ইতিমধ্যে আমাৰ বিভিন্ন গুৰু চৰিত্ৰত এটা কথা উল্লেখ আছে যে লেটেকু পুখুৰীৰ পাৰত মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছিল। বৰনাৰায়ণপুৰৰ লেটেকু পুখুৰীৰ পাৰত মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছিল। সেই প্ৰবাদটো ইতিমধ্যে সকলোৱে জানে, সেই কথাটো আমাৰ চৰিত্ৰ পুথিয়ে সকলোকে জনাইছে। সেয়ে তেওঁলোকে অকণমান তেওঁলোকৰ মনলৈ এটা ভাৱ আহিল যে এইটোৱে লেটেকু পুখুৰী নেকি য'ত মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছিল। ঠিক তেনে সময়তে আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সেই সময়ৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱ গোস্বামী প্ৰভু তেখেত এতিয়া ঢুকাল। তেখেত আহি টিপলিঙত বাঁহৰ পাতি আছিলেহি। তেতিয়া ইয়াত গোট খোৱা মানুহখিনিয়ে সেই প্ৰভুজনাক খবৰ কৰিলে যে আমি প্ৰবাদত চৰিত্ৰ পুথিত যিখিনি পাইছোঁ সেইমতে এটা পুখুৰী ইতিমধ্যে উদ্ঘাটন হৈছে, আপুনিও আহক, আমাৰ সন্দেহ হৈছে সেই পুখুৰীৰ পাৰতে কিজানি মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছিল। তেতিয়া কমলাকান্ত দেৱ গোস্বামী প্ৰভুজনাই ৰাস্তা পদূলি নাছিলে হাতীত উঠি হাবিৰ মাজে মাজে আহি ইয়াত পালেহি। আৰু পুখুৰীটো তেওঁ দৰ্শন কৰাৰ পিছত তেওঁ ৰাইজক আৰু এটা কথা ক'লে যে চৰিত্ৰ পুথিত আৰু এটা কথা উল্লেখ আছে যে এজুৰি গিহ বুলি এটা শব্দ আছে। এজুৰি গিহ মানে দুটা ডাঙৰ ভেটি, যি দুটা সংলগ্ন মানে ওচৰা ওচৰিকৈ দুটা ডাঙৰ ভেটি। এতিয়া মানুহখিনিক তেওঁ পৰামৰ্শ দিলে যে ইয়াৰ ওচৰত দুটা ডাঙৰ ভেটি আছে নেকি, আপোনালোকে সেই বস্তুটো চাওক। তেতিয়া গোটেই মানুহখিনি অকণমান তাৰ পৰা উজাই আহি চাবলৈ লাগিল হাবি কাটি দেখিলে যে বৰ্তমান আমাৰ যি টুকুৰা ঠাইত গুৰুগৃহ বুলি আমি প্ৰতিষ্ঠা কৰা হৈছে সেই ঠাই টুকুৰাতে এই এজুৰি গৃহৰ শব্দটোৰ তদনুৰূপ যে দুটা ভেটি ইতিমধ্যে তেওঁলোকে দেখা পালে। তাৰ লগে লগে কি হ'ল, সেইদিনাখনে ৰাতিয়েই এজন মানুহে ইয়াৰ পৰা আমাৰ জন্মস্থানৰ পৰা 5 কিলোমিটাৰ দূৰৰ এজন বয়সস্থ মানুহে এটি সপোন দেখিলে কি যে ঠাই মানে এই ঠাইটুকুৰাকে তেওঁ কৈছে যে দুটা ডাঙৰ দুটা ভেটি আছে ওচৰা ওচৰিকৈ, আৰু সেই ভেটি দুটাৰ কাষত এজোপা গছ মানে সৰু গছ, ভেটি দুটাৰ ফালে এটা ভেটিৰ ফালে গছজোপা হাঁৱলি আছে, তাতেই মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছিল। সেই সপোনটো সেই বৃদ্ধ মানুহজনক দেখালে। তেতিয়া তেওঁ সপোন দেখাৰ পিছত পুৱা ভাগত দেখিলে। সপোন দেখাৰ পাছত তেওঁ উঠিয়েই গা পা ধুই নিকা কাপোৰ কানি পিন্ধি সেই অঞ্চলৰ ৰাইজক খবৰ কৰিলে। গোটেই ৰাইজ দলে বলে আহি এই মানুহখিনিক লগ পালে, যিখিনি মানুহে ইয়াত নেকি পুখুৰী চাই গোসাঁইকো লগ পালে, হেৰি কৰি আছিলে, সেই মানুহখিনিক লগ পাই গোটেই মানুহখিনি একেলগ হৈ তেতিয়া সেই ভেটি দুটা উদ্ঘাটন কৰিলে। তেতিয়া আমাৰ প্ৰভুজনে এটা পৰামৰ্শ দিলে
যে এইটোৱেই মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্মৰ ভেটি আৰু ইয়াত আপোনালোকে এতিয়া কাম কৰক এটা যে চাফ চিকুণ কৰি টিঙৰ চালি তালি দি ইয়াত বন্তি কাৰণ জ্বলাই নাম কীৰ্তনৰ ব্যৱস্থা কৰক। ইয়াতে মহাপুৰুষ মাধৱ গুৰুজনাৰ জন্ম হৈছে সেইবুলি কমলাকান্ত দেৱ গোস্বামীয়ে এটা পৰামৰ্শ দিলে আৰু তেওঁৱেই ৰাইজে সেই ঠাইটুকুৰা পৰিষ্কাৰ কৰাৰ পিছত চালি তালি দিয়াৰ পিছত তেওঁৱেই প্ৰথম বন্তি গছি ইয়াত সেই ভেটিত প্ৰজ্বলন কৰিলে। সেই ঠাইটুকুৰাকে আমি এতিয়ালৈকে গুৰুজনাৰ জন্ম ভেটি বুলি আমি মান্যতা দি আহিছোঁ। তাৰ পিছৰ পৰাই আমাৰ এই জন্মস্থানখনি তেতিয়াৰ সেই নীলমণি ফুকন ডাঙৰীয়া নীলমণি ককা তেখেত প্ৰাৰম্ভিক অৱস্থাত আছিল, জন্মস্থান উদ্ঘাটনৰ সময়ত আছিল। তেখেতেই গোটেই মানুহখিনিৰ লগত সহযোগিতাৰে এই জন্মস্থানখনি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগালে। তেতিয়াৰ পৰাই এই ৰাইজৰ পৰিচালনাত এই জন্মস্থানভাগি এতিয়ালৈকে আৰু চলি গাইছ মানে মানুহজনে বহুত কথা বুজাই দিলে থানখনৰ বিষয়ে আৰু মানে এই মানুহজন তাৰমানে ইয়াৰ সম্পাদক হয় আৰু সেইকাৰণে অকণমান সুধিলোঁ কথা জানিবলগীয়া কথা আৰু মাধৱদেৱৰ বিষয়ে। আমি ইয়াৰ পৰা যাওঁ আগৰ থানখনত যোনখন প্ৰথম সোমাইছিলোঁ সেইখনত যাওঁ। এতিয়া সেইখনত সোমাই মেলি আৰু ঘৰলৈ যাওঁ। ঘৰত সোমাই তাৰমানে ৰাতিপুৱা ভাতো খুৱাই অহা নাই, সেইকাৰণে গৈ মেলি BK হোটেলত সোমামগৈ। ইয়াৰ পৰা তাৰমানে থানখনত ধূপ চাকি জ্বলে আৰু BK গাইছ ফাইনেলি ঘৰত আহি পালোহি আৰু তামাম গৰম উঠিছে। তাৰমানে চাইকেল ৰাইড কৰি ভাগৰ লাগিছে বহুত আৰু ইমান তাৰমানে ইয়াৰ পৰা বহুত দূৰ হয়, সেইকাৰণে ভাগৰ পূৰা লাগিছেগৈ। আৰু ভিডিঅ'টো ইমানেই আছিলে, কমেণ্টত জনাব ভিডিঅ'টো যদি ভাল পালে চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একদম। হ'ব দিয়ক আৰু আজিলৈ ইমানেতে সামৰিছোঁ।